নমস্কাৰ, মই আব্দুল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটিৰ যোগেদি। আজি আমি এই সেশনটিৰ যোগেদি ক্লাছ 8ৰ বিজ্ঞানৰ সকলোবোৰ অধ্যায়ৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি বিজ্ঞানৰ প্ৰথম অধ্যায় শস্য উৎপাদন আৰু ব্যৱস্থাপনা এই অধ্যায়টোৰ আটাইবোৰ প্ৰশ্ন আলোচনা কৰিম। সো আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো দবাই ৰাখা যাতে আমাৰ ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰে। বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই অধ্যায়টোৰ আমি অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম। 1 নম্বৰত কি দিয়া আছে, তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা। ইয়াত শব্দকেইটা দি আছে, উফুংকি, পানী, শস্য, শব্দৰ ওপৰত চহোৱা। এই শব্দবোৰ ব্যৱহাৰ কৰি এই খালী ঠাইবোৰ পূৰণ কৰিবলৈ কৈছে। ক নম্বৰত কৈছে যে একেবিধ উক্তি এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক কি বলে? শস্য বলে। এই খালী ঠাইত হ'ব শস্য। খ নম্বৰ, শস্য সিঁচাৰ আগতে মাটিডৰা ঢেঁচ হয়। মাটিডৰা কি হয়? চহোৱা হয়। গ নম্বৰ, নষ্ট হোৱা বীজবোৰ পানীত ঢেঁচ থাকে। নষ্ট হোৱা বীজবোৰ পানীত কি থাকে? উপঙি থাকে। যিবিলাক বীজ আমাৰ নষ্ট, সেই বীজবিলাক পানীত যদি থোৱা হয় তেনেহ'লে পানীত ভাহি উঠে। গম পালা? এতিয়া ঘ নম্বৰ, শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ শস্যৰ পৌৰ আৰু মাটিৰ পৰা আৰু ঢেঁচ প্ৰয়োজন হয়। ইয়াত হ'ব পোষক দ্ৰব্যৰ প্ৰয়োজন হয়। ইয়াত উত্তৰবিলাক ভালকৈ লিখা আছে, তোমালোকে নোট কৰি ল'বা, লিখি ল'বা। 2 নম্বৰ প্ৰশ্ন কি কৈছে? ক স্তম্ভৰ পৰা ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। ইয়াত ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ গৈছে। ইয়াৰ উত্তৰখিনি আমাৰ তলত দিয়া আছে যে উত্তৰ অনৰ লগত অম মিল খাব, 2ৰ লগত ঘ মিল খাব, 3ৰ লগত খ মিল খাব আৰু 4ৰ লগত গ মিল খাব। তোমালোকে ভালকৈ নোট কৰি ল'বা। 3 নম্বৰত দিয়া আছে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া, খাৰিফ শস্য আৰু ৰবি শস্য। খাৰিফ শস্যৰ দুটা উদাহৰণ দিবলৈ গৈছে। খাৰিফ শস্য আমি উদাহৰণ হ'ল ধান, মাকৈ, আৰু ৰবি শস্য হ'ল গেহু, বুট। নেক্সট 4 নম্বৰ প্ৰশ্ন, তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা। নিজা শব্দৰে একোটাকৈ দফা লিখিবলৈ গৈছে। ক নম্বৰত দিয়া আছে মাটি চহোৱা, খ নম্বৰত দিয়া আছে বীজ সিঁচা, গ নম্বৰ পাত নিৰোৱা, মৰণা মৰা। ক নম্বৰ মাটি চহোৱা। মাটি চহোৱা বুলি ক'লে আমি ক'ব পাৰোঁ যে মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম পদক্ষেপ। কৃষিকাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটি কোমল কৰা। মাটি কোমল কৰাৰ বাবে হোৱাটো অতি প্ৰয়োজন। মাটিত খনিজ পদাৰ্থ, পানী, বায়ু আদিৰ লগতে কিছুমান জীৱ পোৱা যায়। মাটি চহোৱাৰ ফলত মাটিত থকা অলাগতিয়াল উদ্ভিদ আৰু প্ৰাণীসমূহৰ মৃত্যু ঘটে। মাটিত থকা বিভিন্ন অণুজীৱই মৃত্যু প্ৰাণী আৰু উদ্ভিদসমূহৰ পচন ঘটায় আৰু এইবোৰ জৈৱিক সাৰলৈ ৰূপান্তৰিত হয়। চহোৱাৰ ফলত মাটি, ইয়াতে মাটিত দিয়া আছে, এইটো মাটি হ'ব, ঢটো কাটি দিবা। মাটি কোমল হয় আৰু উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে। কোমল মাটিয়ে কেঁচু আৰু অণুজীৱৰ বৃদ্ধিকে সহায় কৰে। মানে কোমল মাটিত কেঁচু আৰু অণুজীৱৰ বৃদ্ধিত সহায় কৰে, যি আমাৰ খেতি বাতিৰ কাৰণে ভাল। এই দুয়োটাই খেতিয়কৰ পৰম বন্ধু, কিয়নো সিহঁতে মাটিত হিউমাছৰ পৰিমাণ বঢ়ায়। ছেকেণ্ড পেৰাগ্ৰাফত দিয়া আছে যে যিহেতু ওপৰৰ পৰা মাথো কেই চেণ্টিমিটাৰ মান তলতহে মাটিয়ে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে, সেয়েহে মাটি চহাই আৰু অধিক কোমল কৰিব লাগে যাতে মাটিখিনি পুষ্টিকৰ দ্ৰব্যৰ দ্বাৰা পূৰ্ণ হয় আৰু উদ্ভিদে সহজে এই পুষ্টিকৰ দ্ৰব্য গ্ৰহণ কৰিব পাৰে। মাটি চহাবলৈ আমি হাল, কোৰ আৰু ট্ৰেক্টৰ ব্যৱহাৰ কৰোঁ। এইখিনি লিখি দিলে তোমালোকে ফুল মাৰ্কছ পাই যাবা। খ নম্বৰ বীজ সিঁচা। বীজ সিঁচা শস্য উৎপাদনৰ দ্বিতীয় পদক্ষেপ। বীজে শস্য উৎপাদনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উন্নত মানৰ বীজৰ পৰা আমি উন্নত মানৰ শস্য পাব পাৰোঁ। গতিকে বীজ সিঁচাৰ আগতে আমি উপযুক্ত বীজ নিৰ্বাচন কৰি ল'ব লাগে। বীজ সিঁচাৰ আগত আমাক
উপযুক্ত যিটো বীজ হয় সেইটো আমাক নিৰ্বাচন কৰিব লাগে। বীজ সিঁচোতে আমি বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰাটো অতি দৰকাৰ। বীজসমূহ নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে আৰু নিৰ্দিষ্ট গভীৰতাৰ সিঁচাটো প্ৰয়োজনীয়। নিৰ্দিষ্ট দূৰত্বত বীজ সিঁচাৰ ফলত উদ্ভিদসমূহৰ প্ৰতিপালনত সুবিধা হয়। কিছুমান উদ্ভিদৰ বীজ প্ৰথমতে ঘনকৈ গজোৱা হয় আৰু পিছত উভালি নি নতুনকৈ ৰোপণ কৰা হয়। নিৰ্দিষ্ট দূৰত্বত ৰোপণ কৰা উদ্ভিদে পৰ্যাপ্ত শস্যৰ পোহৰ, পুষ্টি আৰু পানী, মাটিৰ পৰা খনিজ লৱণ সংগ্ৰহ কৰিব পাৰে। ছেকেণ্ড পেৰাগ্ৰাফত দিছে যে হাতৰ দ্বাৰা বীজ সিঁচাৰ উপৰিও আজিকালি বীজ সিঁচা যন্ত্ৰৰ সহায়ত বীজ সিঁচা হয়। তাৰপিছত ঘন ভাত নিৰৱা, তোমালোকে এইটো চাই ল'বা, কাৰণ মই যদি কৈ দিব বিচাৰোঁ তেনেহ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। চ' তোমালোকে নোট কৰি ল'বা। ঘ নম্বৰ কি কৈছে, মৰণা মৰা। এইটো সৰু আছে, মই কৈ দিওঁ যে চপোৱা শস্যৰ বীজবোৰ গা গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে। চপোৱা যে হয়, চপোৱা শস্যৰ মানে বীজবোৰ যি গছৰ লগত লাগি থাকে, এই গছৰ পৰা আঁতৰোৱাকে এই প্ৰক্ৰিয়াটোকে আমি মৰণা মৰা বুলি ক'ব পাৰোঁ। মৰণা মৰা প্ৰক্ৰিয়া বিভিন্ন পন্থাৰে সম্পাদন কৰা হয়। সাধাৰণতে আমি মৰণা মাৰিলে গৰু ম'হ ব্যৱহাৰ কৰোঁ। কিছুমানে শস্যবোৰৰ মাটি আৰু অইন কোনো টান বস্তুত কোৱাই বীজ পৃথক কৰে। আনহাতে আজিকালি বৈজ্ঞানিক পদ্ধতিত মৰণা মাৰিবলৈ কম্বাইন মেচিন ব্যৱহাৰ কৰা হয়। মৰণা মৰাৰ ফলত বীজ সংৰক্ষণ কৰিবলৈ সুবিধা হয়। 5 নম্বৰত দিছে যে জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি বৰ্ণনা কৰা। জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ। জৈৱিক সাৰ মানে আমি যিবিলাক ঘৰত উৎপাদন কৰোঁ সেই সাৰ, যেনেকুৱা গোবৰ সাৰ। ৰাসায়নিক সাৰ যিবিলাক আমাৰ মানে বজাৰত পোৱা যায়, কিনি পোৱা যায়, এইবিলাক ৰাসায়নিক সাৰ বুলি কয়। ইয়াৰ উত্তৰ হ'ব ৰাসায়নিক আৰু জৈৱিক সাৰৰ মাজত পাৰ্থক্য। ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ, কিন্তু জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য হয়। 2 নম্বৰ কৈছে ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত হয় আৰু কিন্তু জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি। পথাৰত নাইবা ঘৰত যেনেকুৱা গোবৰ সাৰ, এইটোক জৈৱিক সাৰ বুলি ক'ব পাৰি, পথাৰতো প্ৰস্তুত হয়। 3 নম্বৰ ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে, কিন্তু জৈৱিক সাৰে মাটিত প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে। গম পালা? 4 নম্বৰ কৈছে যে ৰাসায়নিক সাৰে উদ্ভিদৰ পৰিপোষক নাইট্ৰজেন, ফছফৰাছ হ'ব আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে। জৈৱিক সাৰ তুলনামূলকভাৱে উদ্ভিদৰ কম পৰিৱেশক জলসিঞ্চন কি পানী সংৰক্ষণ কৰাৰ জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা। এর উত্তর হ'ব যে বিভিন্ন সময়ত শস্য পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বলে। জলসিঞ্চন মানে পানী যোগান ধৰে, যি পানী যোগান ধৰে তাকে আমি জলসিঞ্চন বুলি ক'ব পাৰোঁ। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি তলত, পানী যে আমি সংৰক্ষণ কৰিম তাৰ দুটা পদ্ধতি তলত বৰ্ণনা কৰা হৈছে। পানী ছটিওৱা ব্যৱস্থা, পানীৰ পৰিমাণ কম থকা মাটিত এই ব্যৱস্থা অতি উপযোগী। মূল নলীডালত এটা নিৰ্দিষ্ট দূৰত্বৰ আগত ঘূৰ্ণন বেছি থকা লম্বভাৱে নলী লগোৱা হয়। পাম্প চাপযুক্ত পানী যেতিয়া মূল নলীডালেদি প্ৰবাহিত হয় তেতিয়া ঘূৰ্ণন বেজীৰ পানী ওলাই যায়। এই পানীত বৰষুণৰ পানীৰ দৰে শস্যৰ ওপৰত সিঁচৰিত হৈ পৰে। পানী ছটিওৱা পদ্ধতি বালিয়া মাটিৰ বাবে অতি উপযোগী। দ্বিতীয়টো পদক্ষেপ ব্যৱস্থা পানী নিগৰা ব্যৱস্থা। এই ব্যৱস্থাটা পানী টপকৈ নিগৰাই উদ্ভিদৰ শিপাত পেলায়, সেয়েহে এই ব্যৱস্থাক পানী নিগৰা ব্যৱস্থা বোলে। এই ব্যৱস্থাৰ ফলৰ গছ বাগিচা আৰু গছ গছনিত পানীৰ যোগানৰ উত্তম ব্যৱস্থা। এই ব্যৱস্থা পানী উদ্ভিদত নিগৰাই পৰিব দিয়ে। এই ব্যৱস্থাত পানীৰ মুঠেই অপচয় নহয়। 7 নম্বৰত কৈছে যে খাৰিফ ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰিবলৈ কৈছে। খাৰিফ ঋতুত ঘেঁহু হ'ল শীতকালত থকা ৰবি শস্য বাবে পানীৰ আৱশ্যক কম। আনহাতে বাৰিষা কালত খাৰিফ শস্য কৰা হয়। বাৰিষা কালত মানে যথেষ্ট পৰিমাণৰ বৰষুণ হয়। ঘেঁহু শস্যৰ বাবে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন নহয়। সেমেকা বা পানী থকা মাটিত
ঘেঁহু খেতি কৰিব পৰা নাযায়। সেয়ে খাৰিফ ঋতুত ঘেঁহু খেতি কৰিব পৰা নাযায়। 8 নম্বৰত কৈছে যে একে লেঠাৰীয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰিবলৈ কৈছে। যে মাটি উদ্ভিদক খনিজ পৰিবেশক দ্ৰব্যৰ যোগান ধৰে। উদ্ভিদৰ বৃদ্ধিৰ বাবে এইবোৰ পৰিবেশকৰ অতি প্ৰয়োজন। একেডৰা মাটিতে একে লেঠাৰীয়ে শস্যৰ উৎপাদন কৰি থাকিলে মাটিডৰাত পৰিবেশক কমি যায়। মানে যে একে ঠাইত মানে বাৰে বাৰে একই খেতি কৰিলে তেনেহ'লে মাটিডৰাৰ মানে পৰিবেশক যি আছে সেই পৰিবেশকবোৰ কমি যায়। ফলত শস্য উৎপাদনত বাধা জন্মে, বাধা দিয়ে। মানে শস্য হ'লেও মানে কম পৰিমাণে হয়। 9 নম্বৰ প্ৰশ্ন যে অপতৃণ কি? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? এর উত্তৰ হ'ব যে খেতিপথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱে অপ্ৰয়োজনীয় উদ্ভিদ গজে, যেনেকুৱা ঘাঁহ, অপ্ৰয়োজনীয় যিবিলাক উদ্ভিদ গজে সেইবিলাকক আমি অপতৃণ বুলি কোৱা হয়। অপতৃণ নিয়ন্ত্ৰণৰ উপায়, অপতৃণ যে আমি নিয়ন্ত্ৰণ কৰিম তাৰ উপায়। শস্যৰ বীজ সিঁচাৰ আগতে অপতৃণসমূহক উভালি পেলাব লাগে। ফুল আৰু বীজ ৰোৱাৰ আগতে অপতৃণ আঁতৰোৱাৰ আটাইতকৈ উপযুক্ত সময়। গছত যেতিয়া ফুল আৰু বীজ ৰোৱাৰ আগতে মানে যে ফুল আৰু বীজ যে ধৰে তাৰ আগতে আমাৰ যে অপতৃণ উদ্ভিদবিলাক আমাৰ আঁতৰোৱাৰ মানে উপযুক্ত সময়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে, যেনেকৈ ঔষধ যিবিলাক আমাৰ ঘাঁহ মৰাৰ বাবে ব্যৱহাৰ কৰোঁ সেইবিলাক। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনি, আজিৰ প্ৰশ্ন ইমানতে শেষ। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে অৱশ্যই এটা লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ, ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।